আজিৰ তাৰিখত ছাত্ৰ ছাত্ৰী এনেকুৱা এটা অভ্যাস হৈছে 99% ছাত্ৰ ছাত্ৰী ইয়াৰ শিকাৰ হৈছে দ্য হেবিট অফ প্ৰক্ৰাষ্টিনেশ্যন। এই অভ্যাসটোৱে নাজানো কিমানৰ জীৱন ধ্বংস কৰিছে, নাজানো কিমানৰ সপোন ভাঙিছে এই অভ্যাসটোৱে। আমিতো কৈ দিওঁ যে এই কামটো পিছত কৰিম বা পিছত পঢ়িম বুলি, কিন্তু আমি কিয় কওঁ কামটো পিছত কৰিম বুলি বা কাইলৈ কৰিম বুলি? ইয়াৰ পিছত কি ৰিজন আছে? কথাটো অলপ গহীন, কিন্তু আপুনি যদি বুজি পায় তেনেহ'লে আপুনি জীৱনত আগবাঢ়ি যোৱাত অলপ সহায় পাব। আমি এইবোৰ কামেই পিছত কৰিম বুলি কওঁ যিবোৰ কাম আমাৰ বিশেষ প্ৰয়োজন নহয় বা আমি কামটো কৰিবলৈ আগ্ৰহী নহয়। যেতিয়া আমাৰ কোনো এটা কাম বেছি প্ৰয়োজনীয় হয় তেতিয়া কিন্তু আমি পিছত কৰিম বুলি নকওঁ, কাৰণ তেতিয়া ডু এণ্ড ডাই কণ্ডিশ্যন হৈ যায়। তেতিয়া কামটো পিছত কৰিম বুলি ক'বলৈ কোনো অপশ্যনেই নাথাকে। কামটো কৰিম বুলি ক'লে কৰিবই লাগিব, তাত কোনো অন্য অপশ্যন নাথাকে। এক্সাম্পল, এজন ছাত্ৰই পিছত পঢ়িম বুলি বা পৰীক্ষাৰ সময়ত পঢ়িম বুলি কৈ থাকে, কিন্তু যেতিয়া পৰীক্ষাৰ সময় হয় তেতিয়া সি পিছত পঢ়িম বুলি ক'ব নোৱাৰে, কাৰণ তেতিয়া ডু অৰ ডাই কণ্ডিশ্যন হৈ যায়। সি বিচাৰক বা নিবিচাৰক সি পঢ়িবই লাগিব, কাৰণ পিছুৱাবলৈ কোনো অপশ্যন নাথাকে। মুঠতে এইটোৱেই যে যেতিয়ালৈকে আমাৰ কাৰণে কোনো এটা কাম বেছি প্ৰয়োজনীয় নহয় তেতিয়ালৈকে আমি কামটো নকৰোঁ। এক্সাম্পল, মই যদি আপোনাক কওঁ আপুনি 5 ঘণ্টা পঢ়িব লাগে, 99% ছাত্ৰ ছাত্ৰীয়ে পঢ়িব নোৱাৰে। আকৌ যদি আপোনাক কওঁ 5 ঘণ্টা পঢ়িব লাগে আৰু 5 ঘণ্টা পঢ়াৰ পাছত আপুনি 1 লাখ টকা পাব, তেতিয়া 99% ছাত্ৰ ছাত্ৰীয়ে কি 100% ছাত্ৰ ছাত্ৰীয়ে 5 ঘণ্টা নহয় 10 ঘণ্টা পঢ়িবলৈ সাজু হৈ যাব আৰু তেওঁলোকে পঢ়িও দিব। সেয়াই ছাত্ৰ ছাত্ৰী, সেয়াই মগজ, সেয়াই সময়, সকলোবোৰ একেই। তেনেহ'লে কি পাৰ্থক্য আছে যে যি ছাত্ৰ ছাত্ৰীয়ে 5 ঘণ্টা পঢ়িবলৈও নোৱাৰে, সেই একেই ছাত্ৰ ছাত্ৰীয়ে 5 ঘণ্টা সলনি 10 ঘণ্টা পঢ়িবলৈকো সাজু হৈ গ'ল? মানে এইটোৱেই যে 5 ঘণ্টাই নহয়, মানুহ 10 ঘণ্টাও পঢ়িব পাৰে। যদি মানুহটোৰ কামটোৰ প্ৰতি আগ্ৰহ থাকে বা লক্ষ্য থাকে, তেতিয়াহে আমি কামটো কৰিবৰ বাবে আগ্ৰহী হওঁ। সকলোৰে মনত এণ্ড গ'ল থাকিব লাগে। এণ্ড গ'লনো কি? মই কি কৰি আছোঁ, কিয় কৰি আছোঁ, কি বনিবৰ বাবে কৰি আছোঁ? মাত্ৰ এটাই সমাধান আছে, যদি লক্ষ্য থাকে তেতিয়াহ'লে কাম কৰিবলৈ নালাগে, নিজে কাম হৈ উঠে। যদি আপুনি পঢ়ি আছে, কিয় পঢ়ি আছে, কি বনিবৰ কাৰণে পঢ়ি আছে, কি কৰিব পঢ়ি আছে, তাৰ এখন ফটো মাইণ্ডত ৰাখক। তাক পূৰাবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু নিজৰ সপোনত উপনীত হ'বৰ কাৰণে আমি চেষ্টা কৰিব লাগে। যদি আপুনি ফিক্স কৰি লয় 2 ঘণ্টা পঢ়িম বুলি, সেই কামটো আপুনি কৰাৰ চেষ্টা কৰক। যদি আপোনাক মই প্ৰশ্ন কৰোঁ নিজৰ সপোনটো পূৰাবৰ কাৰণে 24 ঘণ্টাৰ ভিতৰত আপুনি নিজৰ 2 ঘণ্টা উলিয়াব নোৱাৰিব নেকি? তেনেহ'লে আজিৰ পৰাই নহয়, এতিয়াৰ পৰাই আপুনি নিজৰ অভ্যাসটো সলনি কৰি পঢ়াৰ চেষ্টা কৰক আৰু নিজৰ জীৱনত আগবাঢ়ি যোৱাত সহায় কৰক। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।